হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ মানিমুনি, ভেদাইলতা, নৰসিংহৰ পাতৰ লগত মানে যিমান পাতজাতীয় ভাল বস্তু আছে সেই পাত মিক্স কৰি মই আজি জোল বনাব লৈছিলোঁ। উৰহি, অমিতা আৰু আলু দি বেঙেনাৰ লগত এইটো মিক্স তৰকাৰী। আপোনালোকে এনেকৈ খায়নে? খুবেই ভাল লাগে। মানিমুনি, ভেদাইলতা, নৰসিংহৰ পাত লগত লং, জিৰা আৰু বহুতে ধৰণৰ পাত আছে। মই সকলো পাতৰ নাম নাজানো বাৰু, যিমানখিনি জানো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আৰু এই গোটেই পাতটোৰ লগত মই মিক্স কৰি আৰু ইয়াত মই উৰহি, বেঙেনা, অমিতা আৰু আলু কাটি ধুনীয়া লৈছোঁ। পাচলিকেইটা অলপ ফাষ্টফুৰণ দি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজাৰ পিছত মই ইয়াত দি দিম অলপ নিমখ আৰু হালধি আৰু অলপ দি দিম জিৰাৰ গুড়া। কিয় এইটো পাতৰ লগত যোনে জোল বনায় একে নৰ্মেলভাৱে থাকে। আৰু ইয়াত পাত মিক্স কৰা মই পানীৰ লগত দি দিছোঁ। অলপ টাইম এইটোক লৰাই পেলাই উতলিব যেতিয়া আকৌ পানী এড কৰি দিম। এই চব শুকাই গৈছে, আকৌ বেছি কৰি পানী এড কৰি দি দিম। আৰু দিয়াৰ পিছত এইটো পূৰা জোল হৈ যাব, আকৌ উতলিব। আৰু আপোনাৰ ধনিয়া পাত যদি খায় ইয়াত দিব পাৰে ধনিয়া পাতো। আৰু মই ইয়াত ধনিয়া পাত একবাৰ পিছাত দিছিলোঁ, মিক্সাৰ গ্ৰাইণ্ডাৰত একেবাৰে দি দিছিলোঁ আৰু ভাল লাগে খাই। আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব। মোৰ আজিৰ ভিডিঅ'টো ইমানতে শেষ।